হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আজিৰ এক নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত যোৱা কিছুদিন ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি যুদ্ধ চলি আছে আৰু সেই যুদ্ধত শক্তিধৰ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কিমান প্ৰভাৱ পেলালে আৰু ইউক্ৰেইনৰ কিমান ধ্বংস হ'ল আৰু ইউক্ৰেইনত আজি কি পৰিস্থিতি, ইয়াৰ মানুহবিলাক কেনে পৰিস্থিতিত জীয়াই আছে আৰু কিমান ধ্বংস হৈছে, আজি আমি এই সব কেইটা দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে। এফালৰ পৰা আপোনালোকে সব দেখিবলৈ পাব যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কিমান প্ৰভাৱ পেলালে, কিমান মানুহ মৰিল, কিমান প্ৰপাৰ্টি, কিমান সম্পত্তি ৰাছিয়াই ইউক্ৰেইনৰ ধ্বংস কৰিলে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন নতুন খবৰবিলাক চবৰ আগত পাবৰ কাৰণে। যুদ্ধ মানেই ভয়, যুদ্ধৰ কথা শুনিলেই মনত ভয় লাগে, মনত এটা মাত্ৰই ভয় যে এই যুদ্ধ হ'ল এটা ভয়াৱহ পৰিস্থিতি, যাৰ ফলত মানৱ জাতিৰ বহু ক্ষতি হ'ব পাৰে। যুদ্ধৰ কথা যেতিয়া মনলৈ আহে তেতিয়া নিজৰ পৰিয়াল, নিজৰ সমাজৰ কথা মনত আহে যে এই মানুহবিলাকৰ কি পৰিস্থিতি হ'ব। আৰু এনে পৰিস্থিতি আজি উপভোগ কৰি আছে ইউক্ৰেইনৰ জনসাধাৰণে। আৰু ইমান দিন 24 ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে যি যুদ্ধ চলি আছে আৰু সেই যুদ্ধত ইউক্ৰেইনৰ জনসাধাৰণে কেনে অনুভৱ কৰিছে, কিমান ক্ষতি হ'ল, বলক আমি সেই ভিডিঅ' ক্লিপকেইটা চাই লওঁ। ফ্ৰেণ্ডছ, এইখন দৃশ্য মন কৰক, এইখন এটা ইউক্ৰেইনৰ এখন বিল্ডিঙৰ দৃশ্য হয়। মন কৰিলে দেখা পাব যে বিল্ডিঙৰ ওপৰত জুই জ্বলি আছে। এই জুইখন জ্বলাৰ একমাত্ৰ কাৰণ হ'ল ইয়াত ৰাছিয়াৰ সৈন্যই বোমা নিক্ষেপ কৰিছে, ৰকেট বোমা নিক্ষেপ কৰিছে, যাৰ ফলত এই বিল্ডিংখনত জুই জ্বলি আছে। ইয়াত থকা মানুহবোৰৰ কি অৱস্থা হৈছে, এনে পৰিস্থিতিত মানুহবোৰ ক'ত গ'ল। এইটো দৃশ্য দেখিলে মনত এটাই হয় যে যুদ্ধ মানৱ জাতিৰ কাৰণে কিমান ভয়াৱহ হ'ব পাৰে। বন্ধুৰা, এইখন দৃশ্য মন কৰক, এইখন এখন ইউক্ৰেইনৰ চহৰৰ দৃশ্য। চাওক, ৰাছিয়াৰ লগত যিখন যুদ্ধ আৰম্ভ হৈছে আৰু সেই যুদ্ধৰ ফলত ইউক্ৰেইনৰ কিমান ক্ষতি হ'ল, তেওঁলোকৰ গোটেই প্ৰপাৰ্টিবিলাক প্ৰায় আধা নাইকিয়া কৰি ধ্বংস কৰি পেলালে ৰাছিয়াৰ সৈনিকৰ এই বোমা বিস্ফোৰণৰ ফলত। চাওক, চাৰিওপিনে ধোঁৱা, মানুহটো নাই চহৰত, অকল ধোঁৱাৰে বজা দেখিবলৈ পোৱা যায়। এই ভিডিঅ' ফুটেজটো এটা বিল্ডিঙৰ পৰা লোৱা হৈছে। এই সন্মুখৰ বিল্ডিঙত, এইটো বিল্ডিঙৰ সন্মুখৰ বিল্ডিঙত এই ৰাছিয়াৰ সৈনিকে বোমা নিক্ষেপ কৰিছে আৰু তেওঁলোকে এই ইউক্ৰেইনৰ জনসাধাৰণে এই দৃশ্য প্ৰত্যক্ষভাৱে অনুভৱ কৰি আছে। এইখন দৃশ্য মন কৰক, এইখন এখন ইউক্ৰেইনৰ চহৰ হয়, ইফালে মানুহ ঘূৰি আছে, কিন্তু আনফালে চহৰখনৰ সিফালেই চাব আপুনি বোমা বিস্ফোৰণ ঘটি আছে। এই বোমা বিস্ফোৰণৰ ফলত মানুহে কোনো ৰাস্তাত নোলায়, তেওঁলোকৰ অভাৱবিলাকো পূৰণ কৰিব নোৱাৰে, প্ৰয়োজন হ'লেও মানুহে নোলায় কাৰণ যুদ্ধৰ ভয়। চাওক, আপোনালোকে নিজেই চাব পাৰে যে এই চহৰখনত হঠাতে বোমা নিক্ষেপ কৰি আছে ৰাছিয়াৰ সৈনিকে, যাৰ ফলত চাৰিওফালে অন্ধকাৰ, ধোঁৱা, অকল ধোঁৱাই দেখা যায়। এইখন এটা ব্ৰিজৰ দৃশ্য আৰু এই ব্ৰিজৰ কাষতে আছে ইউক্ৰেইনীয় সেনাৰ ঘাটি আৰু এই ইউক্ৰেইনীয় সেনাৰ ঘাটিত ৰাছিয়াৰ সৈন্যে কিদৰে বোমা নিক্ষেপ কৰিছে সেই দৃশ্য চাওক। আজিলৈকে এইখিনি, আৰু এনেকুৱা ভাল ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ।